মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, উল্লেখ কৰা সূত্ৰটোৰ দ্বাৰা আমি প্ৰায় 60 to 70% ইংৰাজী বাক্য ক'ব পাৰিম বা লিখিব পাৰিম। এই সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই সূত্ৰটো ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰিলেহে এটা অৰ্থপূৰ্ণ ইংৰাজী বাক্য লিখিব পাৰিব বা ক'বলৈ সক্ষম হ'ব। নমস্কাৰ, মই আতাউৰ ৰহমান। সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ মাজত চাগে এটা প্ৰশ্ন উদয় হৈছে যে এই সূত্ৰটোৰ দ্বাৰা কেনেকৈ আমি 60 to 70% ইংৰাজী ক'ব পাৰিম বা লিখিব পাৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই কৈছোঁ এই সূত্ৰটোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যিবোৰ অসমীয়া বাক্য কৈ থাকোঁ, এই বাক্যবোৰ এই সূত্ৰটোৰ দ্বাৰাই আমি ইংৰাজীত ক'ব পাৰিম। যদিহে আমি এই সূত্ৰটোত থকা তিনিটা পাৰ্ট ছাবজেক্ট, ভাৰ্ব, অবজেক্ট এই তিনিওটাৰ বিষয়ে আমাৰ যদি জ্ঞান থাকে, ইয়াত আমাৰ ছাবজেক্টৰ বিষয়েও জ্ঞান থাকিব লাগিব আৰু ভাৰ্বৰ বিষয়েও অলেখ জ্ঞান থাকিব লাগিব আৰু অবজেক্টৰ বিষয়েও জ্ঞান থাকিব লাগিব, তেতিয়াহে আমি এই বাক্যবোৰ ইংৰাজীত লিখিব পাৰিম। তেনেহ'লে আহাচোন আজি আমি ছাবজেক্টৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমে আমি জানিব লাগিব ছাবজেক্ট, উদ্দেশ্য। প্ৰশ্ন, ছাবজেক্ট মানে কি? হোৱাট ইজ ছাবজেক্ট? ইয়াৰ অসমীয়া অৰ্থ হ'ল উদ্দেশ্য। এটা বাক্যত যাৰ বিষয়ে কোৱা হয় তাকে ছাবজেক্ট বোলে। আৰু এটা কথা মন কৰিব পাৰোঁ যে বাক্যটোত থকা ভাৰ্বটোক যদি হোৱাট, কি, হু, কোন, হুইচ, কোনেৰে প্ৰশ্ন কৰিলেও ছাবজেক্ট বিচাৰি পোৱা যায়। ইয়াৰ উপৰিও এছাৰ্টিভ বাক্যৰ পজিটিভ চেণ্টেন্সবোৰৰ প্ৰথম শব্দটো ছাবজেক্ট হয়। যেনে আই ইট ৰাইচ, বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, উই গ' টু স্কুল বাই বাছ। এইবোৰ বাক্য হৈছে পজিটিভ বাক্য। আই ইট ৰাইচ, মই ভাত খাওঁ। বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, চৰাইবোৰ আকাশত উৰে। উই গ' টু স্কুল বাই বাছ, আমি বাছেৰে স্কুললৈ যাওঁ। ইয়াত আই ইট ৰাইচ যদি প্ৰশ্ন কৰা হয় কোনে খায়, মই, আইটো এটা ছাবজেক্ট। ঠিক সেইদৰে বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, কোন উৰে, চৰাইবোৰ, গতিকে চৰাইবোৰ হৈছে ছাবজেক্ট। নেক্সট, উই গ' টু স্কুল বাই বাছ, কোন যায়, আমি, উই, গতিকে উইটো হৈছে এটা ছাবজেক্ট। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে হি, চি, ইট, আই, উই, ইউ, দে আদি ছাবজেক্টৰ বিষয়ে পঢ়ি আহিছে। ছাবজেক্টবোৰক দুটা ভাগত ভগোৱা হয়, ছিংগুলাৰ ছাবজেক্ট আৰু প্লুৰেল ছাবজেক্ট। ছিংগুলাৰ ছাবজেক্ট বুলি ক'লে আমি এটাক বুজোঁ, প্লুৰেল ছাবজেক্ট বুলিলে এটাতকৈ অধিকক বুজায়। ছিংগুলাৰ ছাবজেক্ট মানে এক বচন আৰু প্লুৰেল ছাবজেক্ট মানে বহু বচন। তেনেহ'লে আমি ছিংগুলাৰ ছাবজেক্টৰ বিষয়ে জানি লওঁ আহাচোন। ছিংগুলাৰ ছাবজেক্টবোৰ হৈছে হি, চি, ইট। হি মানে তেওঁ, চি মানে তাই, ইট মানে এইটো। এই গোটেইকেইটাই এটাকেই বুজাইছে, গতিকে এইবোৰক ছিংগুলাৰ ছাবজেক্টত ধৰা হয়। ঠিক সেইদৰে নামবিলাক যেনে ৰাম, ৰহিম, ৰনাল্ডো, বিৰাট কোহলি আদিবোৰ ছিংগুলাৰ ছাবজেক্টত ধৰা হয়। ঠিক সেইদৰে ডেইজবোৰ ছানডে, মানডে, মান্থছবোৰ জানুৱাৰী, ফেব্ৰুৱাৰী, পৃথিৱীৰ এটা বস্তু যেনে দ্য ছান, দ্য আৰ্থ, দ্য মুন। ঠিক সেইদৰে ৰেইন, চুগাৰ, ডাষ্ট যিবোৰ আমি কাউণ্ট বা গণনা কৰিব নোৱাৰোঁ, সেইবোৰকো ছিংগুলাৰত ধৰা হয়। আৰু যিবোৰ শব্দ বাদীৰে সংযুক্ত হৈ থাকে যেনে এনিবডি, ছামবডি, নবডি, এভৰিবডি আদিবোৰো ছিংগুলাৰত ধৰা হয়। ঠিক সেইদৰে ইটছ অফ, ওৱান অফ আদিবোৰো ছিংগুলাৰ। আকৌ প্লুৰেল ছাবজেক্টবোৰ হৈছে উই, ইউ, দে, বয়জ, গাৰ্লছ, মেংগ'জ, পটেটোজ। কাৰণ এইবোৰ এটাতকৈ অধিকক বুজাইছে। উই মানে আমি, এটাতকৈ বেছি হৈছে। ইউ মানে তুমি বা তোমালোক, দে মানে সিহঁত, বয়জ মানে ল'ৰাবোৰ, গাৰ্লছ মানে ছোৱালীবোৰ, মেংগ'জ মানে আমবোৰ, পটেটোজ মানে আলুবোৰ। ইয়াত এটাতকৈ অধিকক বুজাইছে, গতিকে এইবোৰ প্লুৰেলত ধৰা হয়। এটা কথা তোমালোকে মন কৰিছেনে বাৰু? আই ছাবজেক্টটোত আমি কিন্তু ছিংগুলাৰটো ধৰা নাই, প্লুৰেলটো ধৰা নাই। ইয়াৰ কাৰণ হ'ল আই ছাবজেক্টটোৱে কেতিয়াবা ছিংগুলাৰ ৰূপ ধাৰণ কৰে আৰু কেতিয়াবা প্লুৰেল ৰূপ ধাৰণ কৰে। গতিকে আইটোক আমি ছিংগুলাৰ আৰু প্লুৰেলৰ মাজৰ অৱস্থা বুলি কোৱা হৈছে।